নমস্কাৰ আপোনালোক সকলোকে দীপিকা হাজৰিকা চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক কেনেকৈনো অতি সহজ পদ্ধতিৰে ঘৰতে আলুৰ চপ বনাব পাৰি সেয়া দেখাম। মই প্ৰথমে আলুৰ চপ বনাবলৈ কেইটামান সৰু সৰু আলু বইল কৰি লৈছোঁ। ইয়াৰ পাছতে লৈছোঁ মই দুটা পিঁয়াজ সৰু সৰুকৈ কাটি, তাৰ পাছতে লৈছোঁ 3টা জলকীয়া কাটি, আৰু লৈছোঁ নিমখ, জলকীয়া গুড়ি, চাট মছলা আৰু অলপ ধনিয়া কাটি লৈছোঁ। আপোনালোকে ইয়াৰ বাহিৰেও অন্য কিছুমান মছলাও ব্যৱহাৰ কৰিব পাৰে, যেনে জালুকৰ গুড়ি বা তেনেধৰণৰ, কিন্তু মই কেৱল এইকেইটাই দিম। ইয়াৰ পাছত মই আলুখিনি ভালদৰে পিটিকি লৈছোঁ। আলুখিনি ভালদৰে পিটিকাৰ পাছত কাটি থোৱা আটাইবোৰ বস্তুৰ লগতে মছলাকেইবিধো ভালদৰে দি এইখিনি ভালদৰে মিহলি কৰি ল'লোঁ। ইয়াৰ পাছতে মই আলুৰ পিটিকাখিনি আলুৰ চপৰ আকাৰ দিবলৈ চেষ্টা কৰিছোঁ, আৰু এয়া দেখিছেনে, আটাইখিনি আলুৰ পিটিকা মই ধুনীয়াকৈ শ্বেপ দি ল'লোঁ। আপোনালোকে বেলেগ ধৰণৰ শ্বেপ দিবও পাৰে, কিন্তু মই অলপ দীঘলীয়া কৰিছোঁ। আৰু এতিয়া মই লৈছোঁ অলপমান বেচনৰ লগত দিছোঁ অকণমান বেকিং ছ'ডা আৰু অলপ নিমখ, আৰু এইখিনি শুকানে শুকানে ভালদৰে মিক্স কৰি লোৱাৰ পাছত মই ইয়াত দিছোঁ সৰু কাপেৰে 1 কাপ পানী। পানীখিনি মই এনেকৈ অলপ অলপকৈ দি আছোঁ, একেবাৰতে দি দিয়া নাই। এইখিনি এনেদৰে অলপ সময় লৰাই থকাৰ পাছত চাওকচোন মিশ্ৰণটো কিমান ধুনীয়া হৈছে। আপোনালোকে মন কৰিব যাতে মিশ্ৰণটো বৰ বেছি পাতল বা বৰ বেছি ডাঠো নহয়, এনেদৰে যাতে ওপৰৰ পৰা সৰি আহে। এতিয়া মই লৈছোঁ কেইখনমান মেৰিগ'ল্ড বিস্কুট। আপোনালোকে কাটা বিস্কুটো ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই মেৰিগ'ল্ড বিস্কুট লৈছোঁ। এতিয়া মই বিস্কুট কেইখন এনেদৰে খুন্দি লৈছোঁ। আটাইকেইখন বিস্কুট খুন্দি লোৱাৰ পাছত এয়া আমাৰ বিস্কুটৰ গুড়িখিনি ৰেডি হৈ গৈছে। এইখিনি বৰ বেছি মিহি নকৰিলেও হ'ব। এতিয়া মই ৰেডি কৰি থোৱা আলুৰ চপখিনিত এটা এটাকৈ এনেদৰে বেচন লগাই তাৰ ওপৰত বিস্কুটৰ গুড়া লগাই দিছোঁ। এনেদৰে আটাইবোৰতে মই বেচন আৰু বিস্কুটৰ গুড়া লগাই ল'লোঁ। এটা এটাকৈ লগাব, দেখিছেনে, এয়া আটাইকেইটা আলুৰ চপ এতিয়া মোৰ ভাজিব পৰা হৈ গৈছে। এতিয়া মই কেৰাহী এখনত তেল গৰম কৰি ৰাখিছোঁ। মই ৰিফাইন আৰু মিঠাতেল দুয়োটাই ব্যৱহাৰ কৰিছোঁ, আপোনালোকে কেৱল ৰিফাইন তেলো দিব পাৰে। এতিয়া এনেদৰে এটা এটাকৈ মই আলুৰ চপখিনি গেছটো একেবাৰে ল' ফ্লেমত ৰাখি ভাজি লৈছোঁ। ফাইনেলি মোৰ আলুৰ চপ সিজি গৈছে। আপুনি আলুৰ চপৰ লগত খাবলৈ যিকোনো ধৰণৰ চচ ব্যৱহাৰ কৰিব পাৰে, টমেটো চচ, চিলি চচ বা তেনেধৰণৰ। মই ইয়াত অলপ চিলি চচ লৈছোঁ। এয়া দেখিছেনে কিমান সহজতে আমাৰ আলুৰ চপ খাব পৰা হৈ গ'ল। মই এতিয়া আপোনালোকক এটা চপ ভাঙি দেখুৱাম। বহুতেই ধুনীয়া হৈছে। এয়া আপোনালোকে ওচৰৰ পৰা চাই লওক কিমান সুন্দৰ হৈছে। আপোনালোকে যদি এনেদৰে কেতিয়াও আলুৰ চপ বনোৱা নাই, তেনেহ'লে বনাওক আৰু ইয়াৰ সোৱাদ লওক। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।